অমন চৌধুৰী ডাঙৰীয়া আৰু আম আদমি পাৰ্টিৰ নেতৃবৰ্গ আৰু কৰ্মীসকল স্বেচ্ছাসেৱকসকল আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মনীষ চিচোদিয়া মোৰ ব্যক্তিগত বন্ধু আৰু একেটা সময়তে আপোনালোকে সকলোৱে জানেই আৰু দিল্লীৰ উপমুখ্যমন্ত্ৰী। বিজেপিয়ে মানে দেশৰ সকলো গণতান্ত্ৰিক নীতি নিয়মবিলাক ধ্বংস কৰি এফালৰ পৰা অপজিশ্যন পাৰ্টিৰ মানুহবিলাকক তেওঁলোকে দিগদাৰ কৰা, ব্লেকমেইল কৰা আৰু নিৰ্যাতন কৰাত লাগি আছে, আমি সকলোৱে জানো। সেইকাৰণে মই মানে বিজেপিয়ে মনীষ চিচোদিয়াক জেলত দিয়া ঘটনাটোত বিশেষ একো আচৰিত হোৱা নাই। বৰং মই এইটোহে ভাবিছোঁ যে মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰটো হয়তো ভাৰতৰ গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত ইতিবাচক খবৰো হৈ যাবগৈ পাৰে। যেনেকৈ 1975 পৰা 77 চনৰ জৰুৰীকালীন অৱস্থাত ৰাজনৈতিক নেতাসকলক গ্ৰেপ্তাৰ কৰা ঘটনাটো ভৱিষ্যতৰ সময়ত সকলোৱে জানে যে কংগ্ৰেছৰ কাৰণে আত্মহত্যাৰ নিচিনা ঘটনা আছিল। এতিয়াও স্বৈৰতান্ত্ৰিক বিজেপিৰ কাৰণে মই ভাবোঁ যে এনেকৈ নেতাসকলক গ্ৰেপ্তাৰ কৰা কামটো এটা আত্মহত্যাৰ ঘটনা হ'ব। কেৱল আমি এই কামটোক অলপ কনচলিডেটেড কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদটোক সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ গৈ আৰু সকলো ৰাজনৈতিক দলক ইয়াৰ লগত জড়িত কৰিব পাৰিব লাগিব। যদিহে আমি সকলো ৰাজনৈতিক দলক বিজেপিৰ এই স্বৈৰতন্ত্ৰ বিৰোধী যি নিৰ্যাতন স্বৈৰতন্ত্ৰ বিৰোধী যিবিলাক কাম আৰু জনতাৰ ওপৰত কৰা নিৰ্যাতন, সেই নিৰ্যাতনৰ বিৰুদ্ধে যদি আমি সকলোকে একলগ কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে এই যিটো আজি মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰ, সেই গ্ৰেপ্তাৰটো হ'ব 2024 চনৰ বিজেপিক পৰাভূত কৰাৰ কাৰণে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ এটা খবৰবিলাকৰ ভিতৰত এটা। সেইকাৰণে আজি ৰাইজৰ দলে খুব স্পষ্ট আৰু দ্বিধাহীন ভাষাৰে মনীষ চিচোদিয়া মোৰ বন্ধু আৰু উপমুখ্যমন্ত্ৰী তেখেতৰ গ্ৰেপ্তাৰৰ ঘটনাক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু তেওঁক অনতি বিলম্বে মুকলি কৰি দিবৰ কাৰণে আমি ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আম আদমি পাৰ্টীয়ে মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তেওঁক মুকলি কৰিবৰ কাৰণে যিমান আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব, সমস্ত কাৰ্যসূচীত আমি ৰাইজৰ দলে থাকিম বুলি মই আপোনালোকক ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ। এই গোটেই প্ৰক্ৰিয়াত যিমান দিন লাগে সিমান দিন এই প্ৰক্ৰিয়াটোত আমি থাকিম।